हेलो है भैया ये भैया टिউৰ পৰা আহিলি নেকি নহয় মই টিউৰ পৰা আহিলোঁ মই টিউকে যাওঁ বুলি ভাবিছিলোঁ দে কি যি হ'ব কালা কাটাৰ লগত হ'ব যো আমি যাম যো আরে ভাই তুই তো মতো বেমারি টাকাটো গমে পা নাপাওঁ ৰ কি বেমাৰ ৰে তখন আৰু কৰোণা মাজত মোৰ হাগাও হৈছে দে তই ডাক্তৰক দেখাই লবি এ ভাই ডাক্তৰে নাপায় আছে দেখোন আমাৰ গাঁৱতে ডাক্তৰ এটা শুনিয়ে আমাৰ গাঁৱৰে এই তপন ডাক্তৰ এ ভাই কৰোণা মাজত আৰু ডাক্তৰ চাক্তৰ নাই চব কৰোণাতে লাগিছে তাকেতো তোৰ কি খাওঁতে হাগা হ'ল তেতলি খাইছিলো ভাই তেতলি আৰু ক'ত পালি তই এ ভাই সিদিনা গোলাপী 1 কেজি মান আনি দিছিলো তাৰে 4 পিচ মান মই ৰাখি খালো দে সেইকাৰণে বেটা তেতলি খাবা নাংগে তেতলি খালি হাগা হয় নাজনো না সেইকাৰণে আগৰ বাপা বিতাই কয় এটা কথা আছেয়ে আম খাবি জাম খাবি তেতলি নাখাবি তেতলি খালি হাগৰ হ'ব ডাক্তৰ নাপাবি যি এটা ডাক্তৰ আছে বগা আপি দেখলে চকুত টিপ মাৰে আজিৰ পৰা তেতলি নাখাওঁ বুলি কাণত ধৰ যো ভাই খুশবা যাম আজো মোৰ এই মস্ত পানী পিয়া লাগছি আৰু ঘৰতে খাওঁতো এ যো হাই ফ্ৰেণ্ডছ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল টপ মামা লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাই দিয়ক আহক এতিয়া আমি ভিডিঅ'টো উপভোগ কৰোঁ তুই নামে মোৰ মস্ত পিয়া লাগছি নাম এতে বড় আরে কোনবা ঘৰত মানুহ আছা না নাই অলপ মাত দিব মস্ত পানী পিয়া লাগছি অলপ পানী দিয়ক বাপু আমার গরু পেটে অস্ত্র আছে আর গাখীরে খা পানি খাবা নাগে দে গাখীৰ কেনে হেন গাখীৰ কেনে হেন নে গাখীৰ বগাই বগা কেনে হেন বগা বগলা নিচিনা বগলা আৰু কেনে হেন এ মই হাতে মাৰিছা বাপ্পা এনে হেন বগলা তাৰ মানে গাখীৰো এনে হেনে হ'ব আই মই গাখীৰ নাখাওঁ দে গাখীৰ নাখাওঁ মোক পানীয়ে দি গাখীৰ খাই মই গলত বাজি মৰবা নৰো